গুড মৰ্ণিং। আজি আকৌ মই আহিছোঁ নতুন এটা ভিডিঅ' লৈ। কমেণ্ট কৰ। বাৰিষাহে ঘৰৰ গৰু ৰাহি যোৱা নাই, সেয়া মই আনি দিছোঁ। গাঁৱলীয়া হ'লেও উঠাই দিছোঁ, পাই থ'ব ভালে। গাঁৱলীয়া গাড়ী নাহে নহয়। পানীটো নৰয়। বাটটো ভাল লাগে নহয়। উলিয়াই দিব লাগিব। ভাঙি পেলাই লৈ যাব লাগিব সৰু সৰুকৈ। আজি বতৰটো ঠাণ্ডা, কাম কৰিবলৈ ভাল হ'ব। আৰু জেগাত দেখিছিলোঁ টুকুৰা সব উঠাব লাগিব, কাটিবলৈ আছে। আমি খালি বহাই দিম, এডাল ভাঙি দিওঁ। কাঠবোৰ পুতিব লাগিব, পুতিবোৰ বাচিব লাগিব। আমাৰ ফালে পানী মানে সুবিধা কৰি দিছে, আপোনালোকৰ ফালে দিছেনে? বৰষুণ দিছে, এতিয়া অলপ বহি লৈছোঁ। বাঁহ কাটিম বুলি গৈছিলোঁ, কিন্তু ভিটামিন এয়া চকু ভিল এয়া গৰুক মানে দিবলৈ লৈছোঁ। কোমোৰা, কেৰেলা, ভেন্দি দিছোঁ, তুৰৈ, চব এয়া
কোনো সাৰ নিদিওঁ, অকল গোবৰ। আপোনাৰখন খুলিলেহে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মই আয়ুষ্মান কাৰ্ড আনিলোঁ, আপোনালোকে পালানে? দুপৰীয়া ভাত খাই খাই মাটি দাইল, কঁঠাল গুটি আৰু ৰঙালাও ইয়াত দি মানে বনাইছে দেই, আলু দিছে, বহুত ভাল লাগিছে খাই। মানুহজনীয়ে বনোৱা, দুখীয়া ঘৰত খাবলৈ যাব, ধনী ঘৰত চাবলৈহে পাব।